হাই হেল্ল' নমস্কাৰ গাইজ, পুনৰ এটা নতুন ভিডিঅ' বাবলু ভাই ইউটিউব চেনেলত। চ' আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। ত' আজি আমি ৰাতিপুৱাই ওলাই আহিছোঁ। মোৰ লগত আছে লগৰ হৰি। ত' আমি দুজনে চাপৰিলৈ যাম। চাপৰিলৈ গৈ পিনে কাম অলপ আছে, চব কৰিম। আৰু ৰাতিপুৱা অহা কথা হ'ল মানে আমাৰ অনলাইন এটা কৰিব আছে। চ' সেইকাৰণে আহিলোঁ ৰাতিপুৱাই দুইজনে। চ' গৈ লওঁ তালৈ, চাই থাকক আপোনালোকে। যিমান পাৰিম দেখাম আৰু ভিডিঅ'টোতো কি ক'ম আৰু ৰেগুলাৰ ব্লগ টাইপৰে হ'ব। চ' চাওক, একো খাই নাই অহা, ভোকে লাগিছে। জলদি ইমানো শক্তি নাই নেকি? ব'ল, পূৰা একদম ভোকে লাগি গৈছে আৰু কি ক'ম। এই চাইডে পূৰা মজাকে দেখিছে নাই, খেতি পথাৰ একদম হৈ গৈছে আৰু ধান কাটিব হ'বগৈ আৰু চ' সেয়াই আৰু নে কি কয়, আমি বাজাজ 2.0 আহি আছোঁ। চাই লওক এইফালে একদম ষ্টাইলত গৈ আছোঁ না, কি কওঁ আমি সেনেকৈ আহোঁ দেই, চাইকেলত আহোঁ। গাইছ আহি পাই গ'লোঁ আমি চেৰেং মৰিশালি, মানে চেৰেং দৰং নে কি কয়। চ' আগলৈ যাওঁ বিন্দাছকৈ আৰু এইফালে মৰিশাল কেনে আছে, সেইফালে লগৰটো পিছফালে আৰু মই এইফালে আগত, আৰু এইফালে নদীখন চাইকেল কেনে পইচিম মই চা আকৌ। এই পিছফালে চেণ্ডেল পৰি থাকিলে এইটো জলদি খঙে উঠি যায়। পইচা চেণ্ডেল উঠাই লওঁ ৰাতিপুৱাই চালা, একদম খঙে উঠি যায়। ইমান ধুনীয়াকৈ আহি আছোঁ, চেণ্ডেল নপৰিলেনো কি যায়। হ'লেও কি ক'ম আৰু, এইটো উঠাব দিছে। ৰাতিপুৱাই আহিম একদম ভাল কামত এটা দি চাইকেলে যাত্ৰা নষ্ট কৰিব, আমুকে তামুকে চবেই যাত্ৰা নষ্ট কৰিব, কি ক'ম আৰু। চালা খঙে উঠি যায়, সেইকাৰণে ৰাতিপুৱা আহিবই মন নাযায়। আৰু মানে কি হ'ল, এতিয়া ৰাতিপুৱা আহিছোঁ, মেইন ৰোডত বৰকৈ গাড়ী নাই, চব ভাল লাগিছে। আৰু হৰণ চৰণ নাই, ধূলি চুলি নাই, পূৰা নিজান আৰু গৰমো নাই, পূৰা বতাহ লাগি আছে, একদম মজা লাগিছে। সেইকাৰণে যাওঁ আৰু আগত পটাপট, তাৰপিছত গৈ পিনেহে আপোনালোকক দেখাম আৰু ক'ত কি পাওঁ নে কি কয়। গৈ থাকোঁ চাই থাকক। গাইজ দেখিছে চেণ্ট পৰি আছে এইফালেতো, কি কৰিম আৰু চলাবতো নোৱাৰোৱেই। সেইকাৰণে ভাবিলোঁ আৰু এই হৰিৰ লগত মই উঠিম, সি টানিব। চ' সেনেকৈ যাম আৰু চেণ্টেন উঠাই দেখা লাভ নাই, এইডোখন ঢিলা হ'ল আৰু ৰাতিপুৱা দোকান নুখোলে, আৰু খুলিলেতো কামেই নাই, খতম। চেণ্ট পৰি থাকিব। ফাইনেলি পাই গ'লোহি, গোটেই বৰষুণ দি দিলোঁ, বৰষুণ দি আহিছিলে। চ' আহি গ'লোঁ, চুলিখিনি একদম কি ক'ম আৰু, তেল চেল নাই লগা, তেল নলগাকৈ আহি গৈছোঁ। চ' এতিয়া মানে কথাটো কি হ'ল, এইখন দোকানতে কাম কৰিব লাগিব, সেইকাৰণে আহি গ'লোঁ। চ' ইয়াতে কাম কৰিম, আৰু মানুহটো অহা নাই এতিয়ালৈকে, আহিলেহে আমি গম পাম। আৰু মই দেখাই আছোঁ আপোনালোকৰ দোকানখন। চ' এই ইণ্টাৰনেট কেফ, চ' সেইটোৱে। চ' ইয়াতে ইয়াত কৰি পিনে লাহেকৈ যাম আৰু কি কয়। আৰু ভোকো লাগিছে, ভাত পানী নাই, ৰাতিপুৱাই আহিছোঁ নে কি কয়, বৰষুণো দিছে একদম। সেইটো চাহ কেনে বহি আছে বেছি কি ক'ম আৰু। চ' সেয়াই পালোহি। চ' সেয়াই অথনি চাইকেলখনটো বেয়া হ'ল, সেইকাৰণে জলদিকৈ আহিম বুলি ভাবি পিনে ভিডিঅ' কৰা নহ'ল। ইয়াৰ পিছতে ইয়াতে টানি আহিলোঁ আৰু নেকি। চ' গাইজ পাই গ'লোঁ কম্পিউটাৰ দোকান, আৰু কম্পিউটাৰ দোকানত অনলাইন কৰি আছোঁ এইফালে। চ' কৰি লওঁ ইয়াত কাম অলপ, তাৰপিছতে লগ পাই আছোঁ। চ' গাইজ আহি গ'লোঁ কাম চাম কৰি, আৰু দেখিছেনে মই কি ষ্টাইলত গৈ আছোঁ পুৰা। এইফালে হাতত ধৰি লৈছোঁ। চ' কাম চাম হৈ গ'ল। এইফালে আগত চাওক, হেণ্ডেল নথকাকৈ ভৰিয়ে পোনাই গৈ আছোঁ। এইফালে ৰাস্তা। চ' কথাটো কি হ'ল মানে, চেণ্ডেল ছিঙি থাকিলে যে, ছিঙি থকা নাই আৰু বেয়া হৈ থাকিলে, সেইকাৰণে এনেকৈ আহিছোঁ। দেখিছে নাই চ' ইয়াত হাতত ধৰি লৈছোঁ আৰু তাৰপিছত যাম এতিয়া ঘৰলৈকে। আৰু কাম চাম হৈ গ'ল পূৰা, যিটো কামত গৈছিলোঁ কাম হৈ গ'ল। ত' সেয়াই আৰু এইফালে পথাৰ চাই লওক, পথাৰখন এনেকুৱা ধুনীয়া হৈ আছে দেই, একদম কি ক'ম আৰু। এইফালে ৰাস্তাটো চা না, ইমান ধুনীয়া। মই হেণ্ডেল নুথাকি চাহ ভৰিয়ে পুঙাই গৈ আছোঁ আকৌ। এইফালে এইডাল চাহ আকৌ এনেকৈ চাহ আকৌ কেনেকৈ টানি লাগিছে হয় না। মই আকৌ চাহ একদম তাকে চাহ আৰু না কি পূৰা ভাল লাগিল আকৌ কেলা গৈ পিনে, এনেকুৱা ধুনীয়া। মাজতে বৰষুণো দিলোঁ, বৰষুণত দিলোঁ কি ক'ম আৰু একদম বৰষুণ দিবই লাগিব আৰু কি ক'ম আৰু। চাই থাকক দিল কা দৰিয়া বহি গয়া। হেণ্ডেল নাই দিছোঁ, আপুনি চাই লওক, হেণ্ডেল নুঠাকৈ যাম, চাই লওক। চলো ফালো পাম আৰু পূৰা বৰষুণ আজি পূৰা দি আছে ন, বতৰো বেয়া, একদম মজা লাগিছে। একদম বৰষুণ তিতি কি কওঁ আৰু না কি কয় আগফালে চাক পূৰা ইমান ধুনীয়া ধুনীয়া গাড়ী আহিছে কয় মই ল'ম বুলি ভাবিছোঁ দেই। লৈ ল'ম ইমান টেনশ্যন নল'বি দেই গাই।
মই ল'ম বেলেনো এখন দেই ল'মেই আৰু যেনেকৈ হ'লক নে কি কওক আপোনালোকে ছাপোৰ্ট কৰিব তেতিয়ালৈকে যদি ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লাগি নাই মানে কি ক'ম আৰু অগ্নিবীৰ বুলি আৰ্মি এটা আহিছে পষ্ট এটা নহয় আৰু পষ্ট আহিছে সেইকাৰণে ভাবিলোঁ কৰি আহোঁগৈ না কি কপালত থাকিব পাৰি তাকে কৰি আহিলোঁগৈ আৰু আৰ্মি এবাৰ আহিব এবাৰ হ'ব মানে আৰু এবাৰ হ'ব যোৰহাটত সেইকাৰণে যোৰহাটতে দিমগৈ পুৰা মজা লাগিব পুৰা মজা চব পাৰ হৈ লওঁ কি ক'ম আৰু মোৰ যিটো চেণ্ডেল বেয়াই এইফালে পিছফালতো পৰিব পাৰে না যদি দুইটাই চেন পৰে আৰু খোজকাঢ়ি যাব লাগিব না কি আমি আহি পিনে পুৰা পাই গ'লোঁ কৰ না আমাৰ গাঁৱৰ পুলটোত আৰু আমাৰ গাঁৱৰ ওচৰৰ পুলটোত পালোঁহি তাৰপিছত যাওঁ ঘৰলৈ একদম ঘৰত যাওঁ এতিয়া বতৰ বেয়া আৰু ভাতো খাই নহয় পুৰা ভোক লাগি আছে কি কওঁ আৰু এইফালে হৈ গ'ল এইটো চ' ব'লক যাওঁ না কি কয় ইফালৰ পৰা যা ইফালক মই ইফালৰ পৰা উঠিম চ' আৰু ব'ল এইফালে বাঘ আহিছে বাই ব'ল কি হ'ল চ' গাইছ মাস্কখন খুলি দিছোঁ পাই গ'লোঁ আমি গাঁৱৰ ৰাস্তা আৰু গাঁৱৰ ৰাস্তা মানে গাঁৱৰ দলং কিন্তু এনেকুৱা বৰষুণ দিছে মানে পূৰা তিতিব লাগিব একদম পূৰা বৰষুণ দিছে এইফালে নদী চাই লওকচোন বিৰাট পানী হৈ আছে পানী এইফালে চাহ এনেকুৱা পানী চ' গাইছ আহি পাই গৈছিলোঁ ঘৰ আৰু ঘৰ আহি ভাত পানী খাই ল'লোঁ চ' এতিয়া শুই আছোঁ বিচনাত চ' আজিলৈ ইমানেই লগ পাম অন্য এটা ধামাকা ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকক বাই বাই টাটা লগতে জয় আই অসম